হেল্ল' নমস্কাৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ গুৱাহাটী অভিমুখে সৰুসজাই ষ্টেডিয়ামলৈ। বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহযোগত এটা সমুৎকৰ্ষ মহাশিবিৰ আয়োজন কৰা হৈছে। তাতে ৫,০০০ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ঘোষবাদ্য প্ৰদৰ্শন কৰিব, সূৰ্য নমস্কাৰ লগতে যোগাসন আৰু বিহু প্ৰদৰ্শন কৰিব। তাৰে কাৰণে আহি আছোঁ। ৩১ জানুৱাৰীৰ দিনাখন আছিলে সৰুসজাই ষ্টেডিয়ামত প্ৰগ্ৰেমটো। তালৈকে আমি গৈ আছোঁ। ২টা বজাৰ পৰা মিটিং আৰম্ভ হ'ব। তাতে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ যি ট্ৰেইনিঙত দিয়া হৈছে সেইখিনি প্ৰদৰ্শন কৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ। আমাৰ স্কুলৰো প্ৰায় ৩০ৰ অধিক ছাত্ৰ ছাত্ৰী ইয়াত যোগদান কৰিছে আৰু আমি আচাৰ্যসকল আহিছোঁ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এটা দল আগতীয়াকৈ আহিলে। আমি তাতকৈ ১ ঘণ্টামান পিছত পাইছোঁহি। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াতে উপস্থিত আছে। খুব ধুনীয়া এটা অনুষ্ঠান আচলতে। ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত হয়তো পঞ্জীভুক্ত হ'ব। এয়া তেওঁলোকক যোগাসন কৰাইছে, তাৰাসন। প্ৰায় ৫,০০০ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে একেলগতে সৰুসজাই ষ্টেডিয়ামত এয়া যোগাসন কৰি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত। আচলতে বিদ্যাভাৰতী স্কুলবিলাকৰ যোগাসন হওক, প্ৰাৰ্থনা হওক, আধ্যাত্মিকতা এই সকলোবিলাকেই মূল লক্ষ্য, নহয় জানো? আৰু একেলগে ইমানখিনি ছাত্ৰ ছাত্ৰীৰ প্ৰদৰ্শন আচলতে খুবেই প্ৰশংসনীয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাৰ বিকল্প কৰা নাই। তেওঁ খুব প্ৰশংসা কৰিছে ছাত্ৰ ছাত্ৰীসকলকো। আৰু আমিও এনেকুৱা এটা অনুষ্ঠানৰ সাক্ষী হ'বলৈ পাই নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ। এনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শন দেখি পেলাই খুবেই বেছি ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া সূৰ্য নমস্কাৰৰ ৩টা মন্ত্ৰ পাঠ কৰি পেলাই সূৰ্য নমস্কাৰৰ যিহেতু ১২টা মন্ত্ৰ থাকে, গোটেইকেইটা কৰা নাই, 3টা কৰিছে তেওঁলোকে।
লাগিছে একদম মজা ভৰি হাত ধৰি হ'লেও পাতে যাব
এয়া আমাৰ অনুষ্ঠান প্ৰায় শেষৰ দিশে আগবাঢ়িছে। বন্দে মাতৰমো গোৱা হৈ গ'ল। তাৰপিছতে আমি মানুহ প্ৰায় কমিছে, প্ৰথমতে যিমান ভিৰ আছিলে এতিয়া সিমান নাই। আৰম্ভ হৈছিলে 2:30মান বজাত আৰু এতিয়া প্ৰায় 5 বাজিব হৈছে। তাৰপিছত আমি ওলাই আহিলোঁ ফিল্ডৰ ভিতৰৰ পৰা। আহিছোঁ আচলতে যিহেতু আমাৰ টিমটো 29 তাৰিখে আহিছিলে, তেওঁলোকে য'ত আছিলে তাতে মানে কেম্প কৰি পেলাই যে আছিলে সেইটো চাবলৈ গৈছিলোঁ। চাওকচোন বাহিৰত ইমানেই বেছি মানুহ, প্ৰায় 50,000ৰো অধিক মানুহ হৈছে আৰু তাতে খোৱা বোৱাৰ কি ধুনীয়া ব্যৱস্থা কৰিছে। আৰু আমাৰ আচাৰ্যা দুগৰাকী আছিলে ছোৱালীখিনিৰ লগত আৰু ল'ৰাখিনিৰ লগত এজন আচাৰ্য আছিলে আৰু তেওঁলোকক থকাৰ ব্যৱস্থাটো চাওকচোন। এয়া আচলতে এটা বস্তু বেয়া লাগিলে, ল'ৰা ছোৱালীখিনি ওলাই যাবলৈ নাপাওঁতে লাইটটো খুলি লৈ গুচি গ'ল আৰু ইয়াতে আছিলে এনেকৈ কেম্প কৰি দিছিলে, টেণ্টতে আছিলে। চবৰে যোৱাৰ কাৰণে উৎপাত লাগিছে। আমিও এইখিনি কৰি মেলি তাৰ পৰা বিদায় ল'লোঁ ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি পেলাই। আশা কৰিলোঁ ভিডিঅ'টো চাই